নমস্কাৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। আজি চৰকাৰৰ ডাঙৰ ঘোষণা। আজি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইখনমান চৰকাৰী আঁচনিৰ খবৰ যুগুত কৰা হৈছে। অসমৰ লগতে ভাৰতবৰ্ষৰ দুখীয়াসকলে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। আজিৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰলৈ আগবাঢ়িছো। আজি হিমন্ত চৰকাৰৰ ডাঙৰ ঘোষণা। দুখীয়াৰ কপাল খুলিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বেংক একাউণ্ট আছে যদি পোনপটীয়াকৈ লাভ কৰিব চৰকাৰী ধন। আপোনালোকে বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। হিমন্ত চৰকাৰে আকৌ আৰম্ভ কৰিলে এখন নতুন চৰকাৰী আঁচনি। অসমত নতুনকৈ চৰকাৰী আঁচনি আৰম্ভ হ'ল। অসমত আৰম্ভ হ'ল NBHM আঁচনি। এইবোৰে পাব চৰকাৰী ধন। দুখীয়াসকলে এনেকৈ NBHM আঁচনিত আবেদন কৰিব পাৰিব। বিস্তাৰিত এতিয়া আপোনালোকক জনাই আছো। NBHM আঁচনিৰ পৰা টকা পাবলৈ সকলো দুখীয়া মানুহে কৰিব লাগিব এখন বিশেষ কাম। এই বিষয়ত বিস্তাৰিত আপোনালোকক জনাই আছো। স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। ইয়াতে কোৱা হৈছে মৌ পালকসকললৈ সহযোগিতাৰ হাত। ৰাষ্ট্ৰীয় মৌ পালন অভিযান NBHM চৰকাৰে কিন্তু এখন নতুন আঁচনি আৰম্ভ কৰিলে। আঁচনিখনৰ নাম হ'ল ৰাষ্ট্ৰীয় মৌ পালন অভিযান, শ্বৰ্ট ফৰ্মত NBHM আঁচনি। তো এই আঁচনিখনৰ উদ্দেশ্যৰ বিষয়ে এতিয়া আপোনালোকক জনাই আছো। উদ্দেশ্যৰ বিষয়ে কোৱা হৈছে বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন তথা মৌ জলৰ উৎপাদন বৃদ্ধিকৰণ। মৌ পালনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি তৈয়াৰ। মৌ পালকসকলৰ বাবে উন্নত জাতৰ মৌমাখি যোগান সুনিশ্চিত। মৌমাখি সংক্ৰান্তীয় বেমাৰ আজাৰ নিৰূপণ তথা নিৰাময়ৰ ব্যৱস্থা। সংহত মৌ পালন ব্যৱস্থাৰ উন্নতি সাধন। মৌ পালনৰ বাবে প্ৰয়োজনীয় সা সঁজুলি তৈয়াৰ। মৌ জল উৎপাদনৰ পৰৱৰ্তী পৰ্যায়ত সংশোধন, গোট মজুতকৰণ তথা শীতল ভঁৰাল ইত্যাদিৰ ব্যৱস্থা সুনিশ্চিতকৰণ। তো চৰকাৰে মৌ পালকসকললৈ এইকেইখন সুবিধা প্ৰদানৰ লক্ষ্যৰে NBHM আঁচনি আৰম্ভ কৰিলে। তাৰপিছত আৰু কোৱা হৈছে উপৰোক্ত ব্যৱস্থাসমূহ আগ্ৰহী মৌ পালকসকলৰ দ্বাৰা ৰূপায়ণৰ বাবে বিভিন্ন পৰ্যায়ত চৰকাৰৰ পৰা ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছে। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে মাটি বাৰীলৈ আজিৰ ডাঙৰ ঘোষণা। আপোনাৰ মাটি বাৰীৰ সমস্যা হৈছে নেকি? চিন্তাৰ কোনো প্ৰয়োজন নাই। অসম চৰকাৰে মাটি বাৰীলৈ লৈ আহিছে ডাঙৰ আপডেট। এতিয়া ঘৰৰে পৰা কৰিব পাৰিব মাটি বাৰীৰ এখন সমস্যা সমাধান। মোবাইলতে কৰিব পাৰিব মাটি বাৰীৰ এইখন কাম। বিস্তাৰিত সোনকালে চাই লওক। তো এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো। অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট দিয়া হৈছে। ইয়াতে লিখা আছে মুকলি হ'ল ই খাজনা। অসমত কিন্তু ইতিমধ্যে মুকলি হৈছে ই খাজনাৰ ব্যৱস্থা। অসমৰ সকলো মৌজাদাৰী এলেকাত আৰম্ভ হৈছে ই খাজনাৰ সুবিধা। তাৰপিছত কোৱা হৈছে পৰৱৰ্তী কৃষি বৰ্ষ অৰ্থাৎ 1 জুলাই 2023 পৰা অনলাইন পৰ্টেল যোগে মাটিৰ খাজনা আদায় প্ৰক্ৰিয়া আৰম্ভ। সকলো ধৰণৰ অনলাইন পৰিশোধৰ মাধ্যম যেনে UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আদিৰ জৰিয়তে আদায় দিব পাৰিব ই খাজনা। তাৰপিছত কোৱা হৈছে পঞ্জীয়নৰ বাবে লগ ইন কৰক sewasetu.assam.gov.in নাইবা আপোনাৰ নিকটৱৰ্তী PFC ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ যাব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলৰ যিসকল মানুহে নতুনকৈ ভিজিট কৰিছে সেই সকল মানুহে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।